10 কিলোমিটাৰ নিয়ম লগালে সমগ্ৰ নুমলীগড় ৰিফাইনেৰী আৰু বোকাখাট কলিয়াবৰ বন্ধ হৈ পৰিব। এয়া কাজিৰঙাত 5 ষ্টাৰ হোটেল খোলাক লৈ মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য। কাজিৰঙাৰ পৰা 10 কিলোমিটাৰ দিলে এখন নুমলীগড় শোধনাগাৰটোৱে বন্ধ হৈ যাব। কোন অসমীয়াই মানি ল'ব? বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তাজ আৰু হিয়াটৰ দ্বাৰা খোলা 5 ষ্টাৰ হোটেলক লৈ এতিয়া উত্তাল হৈছে সমগ্ৰ অসম। এফালে চৰকাৰৰ অৰ্থনৈতিক বিকাশ আৰু মুখ্যমন্ত্ৰীৰ স্পষ্টীকৰণ, আনফালে স্থানীয় আদিবাসীৰ প্ৰতিবাদ, NSAৰ উপদ্ৰৱ, প্ৰণৱ দলেৰ গ্ৰেপ্তাৰ আৰু যাদৱ পায়েঙৰ সংবেদনশীল বাৰ্তা। প্ৰথমতে বুজি লওঁ আচলতে এই প্ৰকল্পটো কি। অসম চৰকাৰে বিশ্বমানৰ পৰ্যটন গঢ়ি তোলাৰ উদ্দেশ্যে PPP মডেল অৰ্থাৎ পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপৰ অধীনত কাজিৰঙাৰ সমীপৰ বোকাখাটত দুখনকৈ বিলাসী 5 ষ্টাৰ হোটেল খোলাৰ বাবে মাটি আবণ্টন দিছে। ইচ্ছাকৃতভাৱে এখন ৰিজৰ্ট চলোৱা হ'ব টাটা গ্ৰুপৰ তাজ ব্ৰেণ্ডৰ অধীনত আৰু আনখন চলোৱা হ'ব চাৰাফ গ্ৰুপৰ হায়াত ব্ৰেণ্ডৰ অধীনত। চৰকাৰৰ মতে কাজিৰঙালৈ বছৰি লাখ লাখ পৰ্যটক আহে, কিন্তু উপযুক্ত সুবিধা নথকাৰ বাবে ডাঙৰ ডাঙৰ উদ্যোগপতি হওক বা নেশ্যনেল ইণ্টাৰনেশ্যনেল পৰ্যটকেই হওক উপযুক্ত সুবিধা নাপায়। এই প্ৰকল্পই অসমৰ পৰ্যটনক এক নতুন মাত্ৰা দিব। এই বিষয়ক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কৈছে আহক সাধাৰণ ভাষাত উদাহৰণ দি বুজি লওঁ। বোকাখাট আৰু কলিয়াবৰলৈকে যদি ইক' চেনচিটিভ জোনটো যায়, তাৰ মানুহবিলাকে কেনেকৈ চলিব? ধৰি লওক আপোনাৰ ঘৰৰ ঠিক কাষত এখন উদ্যান বা পাৰ্ক আছে। এতিয়া চৰকাৰে যদি নিয়ম কৰে সেই পাৰ্কখনৰ 10 কিলোমিটাৰ দূৰলৈকে কোনো মানুহে ইয়াত ঘৰ সাজিব নোৱাৰিব বা কোনো ব্যৱসায় কৰিব নোৱাৰিব বা কোনো দোকানো খুলিব নোৱাৰিব। তেনেহ'লে কি হ'ব? ইয়াত হয়তো উদ্যানখন সুৰক্ষিত থাকিব, কিন্তু তাৰ আশে পাশে থকা লাখ লাখ মানুহখিনিৰ জীৱন যাত্ৰা, ব্যৱসায় এইবোৰ বন্ধ হৈ পৰিব। মুখ্যমন্ত্ৰীৰ মতে কাজিৰঙাৰ ক্ষেত্ৰতো সেই একেই। কাৰণ নুমলীগড় ৰিফাইনেৰী কাজিৰঙাৰ ভিতৰতে 10 কিলোমিটাৰ ভিতৰতে আছে আৰু চৰকাৰে যদি এই 10 কিলোমিটাৰ নিয়ম লগায় তেনেহ'লে নুমলীগড় ৰিফাইনেৰীও বন্ধ হৈ যাব। আৰু কলিয়াবৰ, বোকাখাট, গহপুৰৰ দৰে মানুহে নিজৰ মাটিতে এখন ঘৰ সাজিবলৈ বা নিজৰ এখন দোকান খুলিবলৈ, ব্যৱসায় কৰিবলৈ পৰিৱেশ বিভাগৰ পৰা বা চৰকাৰৰ পৰা অনুমতি ল'বলগীয়া হ'ব পাৰে। 10 কিলোমিটাৰ যদি চাৰিওফালৰ পৰা কাজিৰঙা 10 কিলোমিটাৰ হয়, সেইদিনাখন গহপুৰ গৈ পাবগৈ। বিশ্বনাথ চাৰিআলি, গহপুৰ একোৱে নাথাকিব। সেইবাবে মুখ্যমন্ত্ৰীয়ে কৈছে এই 10 কিলোমিটাৰ নীতিহীন নিয়মৰ সলনি সুপ্ৰিম কোৰ্টৰ মতে 1 পৰা 3 কিলোমিটাৰৰ ছাইড বাফাৰ জোনহে গ্ৰহণযোগ্য। অলাগতিয়াল বিতৰ্ক কৰিব নালাগে। ইক' চেনচিটিভ জোন 1 পৰা 3 কিলোমিটাৰ হয়, এইটোৱে সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট। যাতে কাজিৰঙাও বাচে আৰু তাৰ স্থানীয় মানুহখিনিৰ বিকাশ আৰু অৰ্থনীতিও বিকাশ হয়। চৰকাৰৰ এই যুক্তিৰ পিছতো কিন্তু প্ৰতিবাদকাৰীসকলে বা পৰিৱেশ কৰ্মীসকলে পতিয়ন যোৱা নাই এই কথাত। কাৰণ কাজিৰঙাৰ হাতীখুলি ইংলাই পথাৰত এই যি 5 ষ্টাৰ হোটেল খোলাৰ কথা কৈছে, সেই জেগাখিনি আচলতে ইলেফেণ্ট কৰিডৰ বুলি জনা যায়। অৰ্থাৎ ঐতিহাসিকভাৱে হাতীৰ চলাচলৰ পথ বুলি কোৱা হয়। এতিয়া প্ৰতিবাদকাৰীসকলে প্ৰশ্ন কৰে যে এই সুৰক্ষিত এলেকা যদি 10 কিলোমিটাৰৰ পৰা গৈ যদি 1 কিলোমিটাৰ হৈ গৈ তেনেহ'লে বন্যপ্ৰাণীৰ সুৰক্ষা জানো নিশ্চিত হ'ব? 1 কিলোমিটাৰ দূৰতে যদি বিলাসী হোটেল খোলা হয়, লাইট জ্বলোৱা হয় বা গাড়ী মটৰৰ যদি শব্দ হয়, তেনেহ'লে হাতী আৰু মানুহৰ সংঘাত জানো বৃদ্ধি নাপাব? এই প্ৰকল্পৰ খবৰ ওলোৱাৰ পিছতে সমগ্ৰ বোকাখাট বা অসমতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা আইনৰ অধীনত সমগ্ৰ আদিবাসী লোকসকলে বা কৃষকসকলে নিজৰ প্ৰতিবাদ ধাৰাবাহিকভাৱে সাব্যস্ত কৰে। আৰু এই প্ৰতিবাদতে প্ৰতিবাদকাৰী তথা সমাজকৰ্মী, জনজাতীয় কৰ্মী প্ৰণৱ দলেক গ্ৰেপ্তাৰ কৰা হয়। আদালতে তেওঁক মঞ্জুৰ দিয়াৰ পিছতো কিন্তু NSA অৰ্থাৎ জাতীয় সুৰক্ষা আইন তেওঁৰ ওপৰত জাপি দি আকৌ কাৰাগাৰতে ৰখা হয়। এই বিতৰ্কক লৈ ফৰেষ্টমেন পদ্মশ্ৰী যাদৱ পায়েঙেও মত প্ৰকাশ কৰে। তেওঁ কয় যে কাজিৰঙা আমাৰ কেৱল অৰ্থনীতিৰ উৎস নহয়, ই হাজাৰ হাজাৰ বন্যপ্ৰাণীৰ ঘৰ। উন্নয়ন আমাক লাগে, কিন্তু এই উন্নয়ন বন্যপ্ৰাণী বা বনাঞ্চল ধ্বংস কৰি নহয়। তেওঁ চৰকাৰক এইটো আহ্বান জনায় যে এই
কাজিৰঙাৰ এই মূল এৰিয়াটোৰ দূৰৈত যদি সেই বিলাসী হোটেলবোৰ বনোৱা হয় তেনেহ'লে পৰিৱেশো বাচি থাকিব আৰু পৰ্যটনো আগবাঢ়ি যাব। এই বিতৰ্কৰ দ্বিতীয় ডাঙৰ কাৰণটো হৈছে থলুৱা কৃষিভূমি আৰু জীৱিকা। এই বোকাখাতৰ হাতীখুলি ইংলাই পথাৰত দশক ধৰি ৪৫টাতকৈ অধিক আদিবাসী পৰিয়ালে নিজে খেতি বাতি কৰি খাই আছে আৰু অভিযোগ উঠিছে যে এই কৃষিভূমিখিনিকে চৰকাৰে হোটেল কৰ্তৃপক্ষক হস্তান্তৰ কৰিছে। এতিয়া তেওঁলোকে প্ৰশ্ন কৰিছে যদি আমাৰ এই কৃষিভূমিকে যদি কাঢ়ি লোৱা হয় তেনেহ'লে আমাৰ অস্তিত্ব ক'ত? এই গোচৰটো বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়তো দাখিল কৰা হৈছে। এতিয়া প্ৰশ্ন হয় আমাক আচলতে কি লাগে, পৰ্যটনৰ বিকাশ নে প্ৰকৃতিৰ সুৰক্ষা? এফালে চৰকাৰৰ যুক্তি যে এই 10 কিলোমিটাৰ ইক' চেঞ্চিটিভ জ'নৰ পৰিৱৰ্তে 1 পৰা 3 কিলোমিটাৰ কৰা যাওক যাতে নুমলীগড় ৰিফাইনেৰী বা স্থানীয় লোকসকলৰ অৰ্থনীতিৰ বিকাশ ঘটে। আৰু আনফালে পৰিৱেশ কৰ্মীসকলৰ মতে এই 5-ষ্টাৰ হোটেলসমূহ বনাঞ্চলৰ মূল এৰিয়াৰ পৰা আঁতৰত বনোৱা হওক যাতে পৰিৱেশো সুৰক্ষিত থাকে আৰু কৃষকসকলৰ ভূমিও সুৰক্ষিত থাকে।